था कि स्कूटी स्लिप हो गया। तो ये देखिए ये देखिए ये देखिए ये देखिए। হয় আজি আমি বানপীড়িতৰ বাবে কিছুমান বানপীড়িতৰ বাবে আমি কিছুমান সহায় আগবঢ়াবলৈ যাম। সেইবাবে আজি মোৰ বন্ধুহঁত আহিম বুলি কৈছে, সিহঁতো আহি পাবই। তেন্তে আৰু আমি ভিডিঅ'টো দেৰি নকৰোঁ আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰিম। আহি আছে আমাৰ মোৰ বন্ধুসকল আহিলেহি। হয় হয় তোমালোকে এতিয়া এতিয়া আমি ওলামেই আৰু ন। তাৰপিছত এতিয়া কি ক'বা বাৰু? আমি যাওঁ, আমি বানপীড়িতত থকা মানুহখিনি অলপ সহায় কৰিবলৈ মানে চাওঁ আজি কেনেকৈ মানে পৰিছে আৰু পৰিস্থিতিত চাওঁগৈ ন। মোৰ নাম আকাশ। হয় নাম দেৱ চেত্ৰী। তই যাওঁ বলক আৰু সম্পূৰ্ণ ভিডিঅ'টো চাব না। ভিডিঅ'টো স্কিপ নকৰাকৈ চাবা পূৰা সম্পূৰ্ণ। আৰু পাৰিলে লাইক কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা আৰু পাৰিলে অকণমান শ্বেয়াৰো কৰি দিবা। ভিডিঅ'টো কেনেকৈ আছে কমেণ্ট কৰিব। ৰাস্তা বেয়া থকাৰ বাবে আমি ইয়াৰ পৰা আৰু খোজকাঢ়ি আগলৈ যাম। আমি চাব পাৰিছি এয়া আকাশ পেনটো উঠাই লোৱা চবে। আকাশ আমি আহি পাই গ'লোঁ এতিয়া ইয়াত। চাৰিওফালে পানী পানী তাৰপৰা আপোনালোকে দেখাইছোঁ বেক কৰে। সব রাস্তা লেখা পানী 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 চাৰিওফালে পানীয়ে পানী পানী। हम लोग सब लोग बोलते हैं इंडिया में क्या चल रहा है, तो हमें बोलना पड़ेगा शायद बम पानी चल रहा है। तो आप लोग इससे कर रहे हैं हर जगह पानी पानी। सीजन है আকৌ এইটো কি মাছ হয়? এই ডাঙৰটো এইটো গাছ কাপ আহি পৰিছে। হয় হে অসুবিধা আহি পৰিছে। এতিয়া কি চৰকাৰে একো লোৱা নাই? নাই নাই দিয়া নাই দিয়া ন? নাই দিয়া। আৰু চৰকাৰে কি ক'ব বিচাৰিছে আমাৰ জৰিয়তে? চৰকাৰে ধৰক কি কৰিব বিচাৰে, আমি সাহায্য পাব লাগে। পাব লাগে হয়, পাব কিন্তু লাগে। এতিয়ালৈকে পোৱা নাই ন? এতিয়ালৈকে পোৱা নাই। কেইদিন হ'ল আপোনালোকৰ ইয়াত সোমোৱা? এই 4 দিন হ'ল। 4 দিন হ'ল। 4 দিনৰ পৰা তেনেকৈ আছে। হয় খোৱা বোৱা আপোনাৰ এতিয়া চাঙতে ইয়াতো বহুত অসুবিধা হৈ আছে এতিয়া বৰ্তমান। ইয়াত থাকিছে ক'ত? থাকিছোঁ মানে ধৰক চাঙৰ ওপৰত আছোঁ। ল'ৰা ছোৱালী গাঁৱত আছে। গাঁৱত আছে। আপোনাৰ প্ৰব্লেমটো কি আছে অকণমান কৈ দিয়ক, আমি পাৰিলে অকণমান সহায় আগবঢ়াম আৰু। প্ৰব্লেম কি আৰু প্ৰব্লেম ধৰ চলিবৰ কাৰণে ধৰক বৰ্তমান হয় চৰকাৰে দিব লাগে। হয় যে মানে কিবা হ'লেও খাদ্যৰ ব্যৱস্থা হয়, কিবা মানে যেনেকৈ হ'লেও হয় হয়। তো আমি মানে আপোনাৰ সেই মানে তোমালোকৰ ঘৰ ক'ত? ক'ত যায়? কিবা অসুবিধা পাইছা তোমালোকে বানপানী হোৱাৰ বাবে? কি পাইছা? পঢ়িব লাইন আছে নাই ঘৰত?
কাৰেণ্ট আছে এতিয়া বৰ্তমান কাৰেণ্ট আছে আছে পঢ়ি আছা তুমি কোন ক্লাছত ক্লাছ 5ত আছা গুড তুমি কি বুলি কয় তোমালোকৰ এইটো কিবা কিনি খোৱা পানী অসুবিধা হৈছে নেকি খোৱা পানী অসুবিধা হৈছে নেকি তোমালোকৰ হে খোৱা পানী ক'ৰ পৰা এতিয়া পানী আনি আছে দূৰৰ পৰা নেকি দূৰ হৈছে ন ঘৰত কোন কোন আছে মা দেউতা ভণ্টি অঁ আৰু তুমি ডাঙৰ তুমি ডাঙৰ ন নহয় বাইদেউ বাইদেউ ডাঙৰ আছে অঁ বহুত অসুবিধা হৈছে ন একো নাই চিন্তা নকৰিবা চৰকাৰে তোমালোকৰ কথা নিশ্চয় চাব আৰু নিশ্চয় তোমালোকৰ খোৱা পানীৰ ব্যৱস্থা হৈ যাব যি যি অসুবিধা হৈছে গোটেইখিনি ভাল হৈ যাব ঠিক আছে হ'ব ভালকৈ পঢ়িবা ঠিক আছে তুমি চাই থোৱা अजय भाई आज सुबह कोई सर्विसिंग ले गए थे नया नया स्कूटी था उन्होंने यूट्यूब के लिए अपना स्कूटी लिया बस में तो हर जगह जा नहीं सकते ना तो अजय भाई ने अपना ऐसा হয় আপোনালোকে আমি এতিয়া আমাৰ শেষ হ'ল না আমাৰ ইয়াত্ৰা বৰ্তমান ঠিক আছে ভিডিঅ'টো যেতিয়া ছাবস্ক্ৰাইব লাইক কৰিবলৈ একদম নাপাহৰে কিয়নো আমি আপোনালোকৰ মানে আপোনালোকৰ কি লাগে সহায় আৰু আমাৰ ব্লগিং কৰা একদম এক্সপিৰিয়েঞ্চ নাই ইভেন যাবা আৰু